আমাৰ যিটো উদ্দেশ্য আচলতে সেই উদ্দেশ্যটো খুব এটা মহৎ উদ্দেশ্য। আৰু এই ইমান গধুৰ বডিটো লৈ কেনেকৈ খোজ কাঢ়ো মই বিলাক চিন্তা আছে ন। তোমালোক পাতলা মানুহ জল্দি খোজকাঢ়ি দিব পাৰা ন, তেনেকুৱা কথা। ভালে আছা? আচলতে চেনি খাই পেটটো বাঢ়ি গৈছে। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবু ট্ৰেভেলিং সকলো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মোৰ অল আছাম চাইকেল ৰাইডৰ লগতে প্ৰজেক্ট সেউজীয়া অসমৰ ৰাইড আজি আমাৰ হৈ গ'ল 34 নম্বৰটো দিন। বৰ্তমান আমি আছিলোঁ বিকাশহঁতৰ ঘৰত, বিকাশহঁতৰ 3 দিন থাকিলোঁ। তাৰপৰা 3 দিনত থাকি আজি ওলাই আহিছোঁ তেওঁলোকৰ ঘৰৰ পৰা ধুনীয়াকৈ। তাৰপৰা এতিয়া গৈ আছোঁ লালুক হায়াৰ ছেকেণ্ডেৰী, বা আগত গৈ আছে বা এফালে জিনটো, পিছত আহি আছে বা মহাদেৱ দুপলক। ধুনীয়াকৈ লালুক হায়াৰ ছেকেণ্ডেৰী গৈ থাকোঁ, তাত গৈ কি কওঁ কি নকওঁ চব দেখাম ধুনীয়াকৈ। আৰু ভিডিঅ'টো সকলোকে চাই থাকিব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। বৰ্তমান আহি পাই গ'লোঁ আমি লালুকৰ হায়াৰ ছেকেণ্ডেৰী অলপ বেছি দূৰ নাই, পামগৈ আৰু হায়াৰ ছেকেণ্ডেৰী লাহেকৈ গৈ আছোঁ এনেকৈ লাহে যিহেতু বহুত ৰ'দ, বটলত পানী হৈ গৈ থাকিলে পানী খাবৰ কাৰণে। বৰ্তমান আহি পাই গ'লোঁ আমি লালুক হায়াৰ ছেকেণ্ডেৰী। গৈ এফালে চব বৰ্তমান ভিতৰলৈ সোমাইলোঁ ধুনীয়াকৈ। ল'ৰা ছোৱালীবোৰ খেলি আছিলে যিহেতু লেজাৰ টাইম আছিলে। আগত এইফালে দাদাহঁত গৈ আছিলে, তেওঁলোকে আমাক বহুতখিনি সহায় কৰিলে, ধন্যবাদ ইমানখিনি সহায় কৰাৰ কাৰণে। এইফালে ধুনীয়াকৈ ৰুমলৈ লৈ আহিলে, এইফালে বহি আছে আমাৰ প্ৰিন্সিপাল বাইদেউ। এইফালে ছাৰহঁতে ধুনীয়াকৈ ল'ৰা ছোৱালীখিনি উলিয়াই দিলে আৰু ধুনীয়াকৈ লাইন পতাই দিলে। দেখিছে নহয় কি ধুনীয়াকৈ লাইন পাতি আছে। যুৱক লগ পাইছা হয়নে নহয়? হয়নে? এওঁলোকে সেউজীয়া অসম নামৰ এটা, তোমালোকৰ আচল স্বেচ্ছাসেৱী সংগঠন নহয় নহয় 4জন মানুহৰ এটা। তোমাৰ নামটো কি? মোৰ নাম শ্ৰী জিন্তু নাথ লখিমপুৰ। এওঁ জিন্তু নাথ লখিমপুৰ। তন্ময় বৰা হয় শিৱসাগৰ। এওঁ তন্ময় বৰা শিৱসাগৰ। মুহিন পাহাৰীয়া ডিব্ৰুগড়। মুহিন পাহাৰীয়া তেওঁ ডিব্ৰুগড়। আৰু মহাদেৱ ব্ৰহ্ম নলবাৰী। এতিয়া চোৱাচোন কোনোবা। আৰু আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আমাক ইমান সুবিধা দিয়াৰ বাবে। আৰু তোমালোকৰ লগত বা না বা তোমালোকে যিটো জানা সেইটো ঈশ্বৰ দিব বুলি আশা থাকিলে মোৰ। গৰম অনুভৱ কৰিছা নাই? তো এটা এক্সাম্পল তোমালোকক সুধিছোঁ হা, যে তোমালোক এতিয়া গছৰ তলত ৰৈ আছা হয়নে? যদিহে আমি এইকণ জেগাত গছ নাথাকি পেলাই যদি এটা হলৰ মাজত থাকিলে, তোমালোকৰ যেনেকৈ এটা হল এটা আছে নাই ভিতৰত, যদি সেই হলটোৰ ভিতৰত থাকিলোহেঁতেন কেনেকুৱা লাগিলহেঁতেন? বহুত গৰম উঠিলহেঁতেন ন? ডেট মিনছ আমি যেতিয়া এই ফিল্ডখনত গছৰ তলত ৰৈ আছোঁ, প্ৰকৃতিখনৰ সেই শীতলতাটো আমি অনুভৱ কৰিব পাৰিছোঁ। অক্সিজেন দিছে, ছাঁ দিছে, খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰতিটো বস্তু, চাউলৰ পৰা আৰম্ভ কৰি আপেলটোলৈকে চব গছে আমাক দি আছে। কিন্তু গছৰ প্ৰকাৰটো বেলেগ হ'ব পাৰে, কোনোবা গুল্ম হ'ব পাৰে, কোনোবা বৃক্ষ হ'ব পাৰে, কোনোবা লতা হ'ব পাৰে, কোনোবা তৃণ হ'ব পাৰে, কিন্তু গছৰ পৰা পাইছোঁ আমাৰ আহাৰখিনি। তাৰপিছত গছে আমাক কি দিছে? এতিয়াৰ পৰা আমি নিউ জেনেৰেশ্যনতে গছক কিবা দিম যিমানটো আমি পাৰোঁ, ঠিক আছে? তো বাৰ্থডে আছে নেকি আজি কাৰোবাৰ? জন্মদিন এনেকৈ হাতখন লাগি দিয়া। ওপৰত কাৰোবাৰ যদি বাৰ্থডে আছে অকণমান আগত আহিব পাৰিবা প্লিজ। নামটো কি তোমাৰ? হেপী বাৰ্থডে। আগত ৰৈ দিয়া। তো আমি ভণ্টিজনীক আগত মাতি আনিলোঁ বাৰ্থডে। আৰু কাৰোবাৰ আছে নেকি? তোমাৰ আছে? তোমাৰ নামটো কি? চন্দ্ৰকমল গোহাঁই। হেপী বাৰ্থডে। তো আমি বাৰ্থডে থকা ল'ৰাজনক আগত মাতিছোঁ, এইটো কথা আমি পিছত আলোচনা কৰিম কিয় মাতিছোঁ। অ'কে, কেনেকৈ হাত সাৰিম? কি কৰিব লাগিব? গছ ৰুলে হ'ব জানো? অসমখনত গছ ৰোৱাৰ প্ৰয়োজন নাই। অসমখন এনেকুৱা, অসমৰ জলবায়ু প্ৰকৃতিখন এনেকুৱা হয় যে চৰাই গছৰ গুটি খাই, মানে গছৰ ফলটো খাই হাগি দিলেও গছ গজি যায়। কোনে কৈছিলে কথা গম পোৱা? যাদৱ পায়েং ছাৰে কৈছিলে যে সেইটো চৰাই গুটিটো খাই পেলাই যদি হাগি দিছে ন বৰবাদ কৰি পেলাই, তাতে গছজোপা গজি যাব মানে। তো অসমত গছ ৰোৱাটো ইমান প্ৰয়োজনীয়তা নাই। প্ৰথম আমাৰ কামখিনি কি হ'ব গম পোৱা? যে গছ কটা বন্ধ কৰি গছৰ পুলি ৰোৱা, তেতিয়াহ'লে সেই গছৰ পুলিটো ৰুই পেলাই একপি ফটো মাৰি ধুনীয়াকৈ কেপশ্যন লিখি ফেচবুকত আপলোড কৰিবা, মানে ইনষ্টাত আপলোড কৰিবা। আজিকালি চবেই চলাই নাই এইবিলাক বস্তু। এইটো কাৰণে আপলোড কৰিব কৈছোঁ যে তোমালোকক দেখি বেলেগ এজনো ৰোৱা ষ্টাৰ্ট কৰিব। মানে বেলেগ শ্ব' অফ কৰিব নালাগে। মই ভাবোঁ যে এইবিলাক কাম শ্ব' অফ কৰিব লাগে। মই ঘৰত মাংসৰ ভাত বনাইছোঁ, লগৰ এজনৰ লগত ওলাই গৈছোঁ, সেইবিলাক ফটো মাৰি দিয়াতকৈ গছৰ পুলি এটা ৰুই পেলাই ফটো মাৰি দিয়া বেছি ভাল লাগিব। আৰু তোমাৰ দেখি আৰু এজনে গছ পুলি ৰুব শিকিব। বুজি পাইছা? তো আশা থাকিলে তোমালোকে আমাক প্ৰজেক্ট সেউজীয়া অসমত এইখিনি সহায় কৰিবা। আৰু যদি তোমালোকে ফটো কেতিয়াবা আপলোড কৰা, তেতিয়াহ'লে আমাক দেখুৱাব বিচাৰিলে আমাৰ যিকোনো এটা ইনষ্টা বেয়া ব্যৱহাৰ কৰিছে, লগে লগে স্কুলৰ ছাৰ বাইদেউৱে হওক বা ঘৰৰ মা দেউতাকে হওক সেইখিনি কথা জনাবা। আৰু কোনোবাই যদি তোমাক এনেকুৱা কিবা কৰিছে জনাবা। আৰু লগত চেফ ডিফেন্সৰ কাৰণে কিবা নহয় কিবা এটা বস্তু এড কৰিবা, সদায় লৈ ৰাখিবা। তাকে ভোট জলকীয়াৰ যিটো স্প্ৰে শুনিছা নাই, তো লগত ৰাখিবা পাৰিলে।
বা এনেকুৱা এটা ৱেপন ৰাখিবা যাতে তোমালোকৰ লগত যদি কিবা বেয়া হৈছে লগালগ তোমালোকে তাৰ উত্তৰটো দিব পাৰা বুজি পাইছা সেইটো আমাৰ সমাজখন ইমান তললৈ নামি গৈছে যে সেইখিনি আমাৰ কাৰণে বৰ্তমান প্ৰয়োজন হৈছে কাৰণ প্ৰতিটো মুহূৰ্তত তোমালোকৰ লগতো কোনোবা ঘূৰি ফুৰিব নোৱাৰে ন চ' নিজেও ক'ৰবাত নহয় ক'ৰবাত নিজক প্ৰটেকশ্যন দিবৰ কাৰণে চেষ্টা কৰিব লাগিব তো ইমানখিনি আছিলে টিম প্ৰজেক্ট সেউজীয়া অসমৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই আমাৰ কথাখিনি ইমানতে সমাপ্ত কৰিছোঁ আৰু যদিহে তোমালোকে পাৰা তেতিয়াহ'লে সেই কামখিনি কৰিবা বুলি আশা ৰাখিলোঁ সকলোৱে এটা হেপী বাৰ্থডে কৈ দিয়া বঢ়িয়া তোমাৰ নাম কি আছে মীনাক্ষী পণ্ডিতক আকৌ এবাৰ হেপী বাৰ্থডে কৈ দিয়া চবেই তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ভালকৈ পঢ়া শুনা কৰিবা অধ্যক্ষা বাইদেউ লগতে আমাৰ উপাধ্যক্ষ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে শ্ৰদ্ধা শিক্ষাগুৰুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিবলৈ আমাক অকণমান সময় দিলে লগতে আমি টিম সেউজীয়া অসমৰ প্ৰতিজন সদস্য এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেওঁলোকে সমগ্ৰ অসম চাইকেলেৰে ভ্ৰমণ কৰি ইমান এটা তো এফালে প্ৰথমটো পুলি মহাদেৱ আছে এফালে তাৰপৰা এফালে স্কুলৰ ষ্টুডেণ্ট তাৰপৰা এফালে আমাৰ ভাইটি কেইটামান আহিছে তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী সৌৰভ ৰায় মোৰ নাম শ্ৰী দিবাকৰ হয় কোন ক্লাছত পঢ়ি আছা ছিক্সত গছ পুলি ৰুবা নে সঁচাকৈ নে অঁ গছ পুলি ৰুবা নাই তুমি সঁচাকৈ নে বৰ্তমান এতিয়া দাদাহঁতে স্কুলখনত অকণমান ফুৰাই আছে মানে দেখুৱাই আছে ক'ত কি পঢ়ায় মানে ক'ত কেনেকুৱা কি কৰে ধুনীয়াকৈ দেখুৱাই আছে তাৰপৰা দাদাহঁত আছে যোনখন স্কুলত আমি গৈছিলোঁ সেই স্কুলখনৰ প্ৰাক্তন ছাত্ৰ বৰ্তমান আমাৰ লালুক হায়াৰ ছেকেণ্ডেৰীত গছপুলি ৰোৱা হৈ গ'ল ইয়াতে আমি 4-5মান গছপুলি ৰুলোঁ নজিনটো ডনেশ্যন কৰিছোঁ আমি যাৰ যাৰ বাৰ্থডে আছিলে চবকে এটা এটা পুলি দিছোঁ আৰু গছৰ পুলিও ৰোৱা হৈছে যথেষ্টকেইটা কোৱা আৰু আমাৰ এই যাত্ৰাটোত লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ লগত যথেষ্টখিনি সহায় কৰিছোঁ চিনাকি কৰাই দিছোঁ দাদাহঁত আহি আছে এইফালে তাৰপৰা এয়া হৈছে আমাৰ দাদা আপোনাৰ নামটো কৈ দিব পঁয়ত্ৰিছ পৱন শৰ্মা লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তাৰপৰা এইফালে আপোনাৰ নামটো কৈ দিব শ্ৰী দৰ্শন গগৈ শিক্ষামূলক আলোচনা ছাত্ৰ আৰু এইফালে আমাৰ বাইদেউ আছে বাইদেউ আপোনাৰ চিনাকিটো ভালকৈ দি দিব মই এখন স্কুলৰ শিক্ষয়িত্ৰী সংগীত চিন্তি শিক্ষয়িত্ৰী আপিয়া বেগম অঁ ধন্যবাদ আৰু বাইদেউ তোমালোকক তাৰপৰা এইফালে আছে নামটো কৈ দিব নমস্কাৰ মোৰ নাম ভৱেন ফুকন তোমালোকক লগ পাই খুবেই ভাল লাগিল আৰু তোমালোকৰ যিটো উদ্দেশ্য আচলতে সেই উদ্দেশ্যটো খুব এটা মহৎ উদ্দেশ্য আৰু এই মহৎ উদ্দেশ্যটো লৈ যে তোমালোকে গোটেই অসম চাইকেল লৈ ভ্ৰমণ কৰিছা খুবেই ভাল লাগিল আৰু নৱপ্ৰজন্ম ইয়াক লৈ ইনস্পায়াৰ হ'ব বুলি আমিও আশাবাদী তোমালোকৰো ভাল হওক পিছত ভাল লাগিল লগ পাই পুনৰ লগ পাম তাৰপৰা এইফালে আছে আমাৰ দাদা নমস্কাৰ মই চন্দন বৰপাত্ৰ তোমালোকক লগ পাই ভাল লাগিল মই লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ভালকৈ কামবোৰ কৰিছোঁ ভাল লাগিল ধন্যবাদ দাদা আপোনালোকে আপোনাক বহুত সহায় কৰাৰ বাবে এইকণ সহায় কৰাৰ বাবে তো বৰ্তমান আমি যাম এতিয়া ধুনীয়াকৈ নাওবৈচা পিনে তো এতিয়া আমি তাৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ এতিয়া আমি গৈ আছোঁ নাওবৈচালৈ আছে 8 কিলোমিটাৰ লখিমপুৰলৈ 22 কিলোমিটাৰ আছে বৰ্তমান স্কুলৰ পৰা ধুনীয়াকৈ ওলাই আহি মেলি ধুনীয়াকৈ এতিয়া পাইছোঁ 11 মাইল ন জিন্তু 11 মাইল হয় ইয়াৰ পৰা অলপ আগত নাওবৈচা আছে আজি লখিমপুৰ নাযাওঁ নাওবৈচা থাকিম কাইলৈ লখিমপুৰ পাই আছোঁ আৰু লখিমপুৰ যোনে যোনে চাই আছে এবাৰ কমেণ্ট কৰি দিব খালি কমেণ্ট ঘৰকে ভাতাও ৰে বাবা হা কমেণ্ট ঠোককৈ ভয় দিলোঁ ৰে বাবা তো আজি ধুনীয়াকৈ নাওবৈচা শংকৰদাহঁত থাকিম শংকৰদাহঁত দেখাই দিম ধুনীয়াকৈ আৰু ভিডিঅ'টো শেষ তো আমি আহিয়ে পাই গ'লোহি নাইবৈচা দিয়া তো নাইবৈচাতে থাকিব লাগিব তো এতিয়া গৈ আছোঁ কচুগুটি প্ৰেংক ষ্টাৰক লগ কৰিবলৈ তেওঁক যিটোৱে ফোন কৰিলে ক'ত সুধিলে তাৰপৰা তেওঁ আমাক মাতিলে আমি ইয়াতে আছোঁ বুলি এতিয়া গৈ আছোঁ কচুগুটি প্ৰেংক ষ্টাৰৰ ওচৰলৈ ব'লক ধুনীয়াকৈ তেওঁক দেখাই দিম ব'লক এই পাই গ'লোঁ ধুনীয়াকৈ সেইজন খোজকাঢ়ি আহি আছে সেই অকণমান স্পীড খোজকাঢ়ক অকণমান স্পীড আহক অকণমান স্পীড আহিব লাগে আকৌ এই ইমান গধুৰ বডিটো লৈ কেনেকৈ খোজ কাঢ়ো মই বোলে চিন্তা আছে ন তোমালোক পাতলা মানুহ জল্দি খোজকাঢ়ি দিব পাৰা ন তেনেকুৱা কথা ভালে আছা আচলতে চেনি খাই পেটটো বাঢ়ি গৈছে বাঢ়ি গৈছে কি ক'বা এতিয়া সেইকাৰণে অলপ বন্ধ কৰিছোঁ বন্ধ কৰিছে ন চেনি খোৱাটো অকণমান বন্ধ কৰিছোঁ ঠিকে আছে বাকী ভালে আছা ভালে আছোঁ আৰু দেই
ক'ৰ পৰা যাত্ৰাটো কেনেকৈ কি হৈ আছে এতিয়া চাইকেলখন মই গৈছিলোঁ নলবাৰীৰ পৰা চাইকেল যাত্ৰা আমি মানে অসমত 1 লাখ গছ পুলি ৰুম উইথ আমাৰ যিটো নিউ জেনেৰেশ্যন আছে স্কুল কলেজত পঢ়ি থকা ল'ৰা ছোৱালীখিনি তেওঁলোকক মটিভেট কৰিব যত্ন কৰিছোঁ যাতে প্ৰকৃতিখন চবেই চেভ কৰি দিব গৰম চৰম বাঢ়ি আছে এইবিলাক অকণমান চাৰিজনৰ একদম বঢ়িয়া কথা তোমালোক চাৰিজনে আছা কোন কোন ক'ৰ মোৰ লখিমপুৰ মই শিৱসাগৰ ডিব্ৰুগড় তো এইফালে প্ৰকাশ দাকটো দেখিলেই অসমৰ বৃহত্তম শ্ৰেণীৰ ল'ৰাটো এই অকণমান আৰু আগতে দিছিলোঁ এতিয়াতো বন্ধই কৰি দিছোঁ বুলি ক'ব লাগিব অলপ কমাই দিছোঁ কামবিলাকৰ কাৰণে আৰু তোমালোকে যিমানখিনি ধুনীয়া কাম কৰি আছা সিমানটোতো আমি কৰিবই পৰা নাই আৰু তথাপিও শুভকামনা দিছোঁ আমাৰ ফালৰ পৰা লখিমপুৰবাসীৰ ফালৰ পৰা শুভকামনা দিছোঁ মই যাতে তোমালোকে আৰু ভাল কাম কৰি আগুৱাই যোৱা আৰু এইফালে ইমান ধুনীয়া ল'ৰাকেইটা ইমান গৰমত কষ্ট কৰি আছে নহয় মই মানে কিনো ক'ম কিনো নক'ম একো ভাবি নোপোৱা সঁচাকৈ এটা চেলুট দিছোঁ তো ভাই তোমালোকে আৰু ভাল কাম কৰি একদম আগুৱাই যোৱা আৰু দেই সেইটোৱে বিচাৰিছোঁ তো শুনিলে প্ৰকাশ দা কি ক'লে আৰু প্ৰকাশ দাক লগ পাই বহুত ভাল লাগিলে তো এইটো পাই গ'লোহি আমি আহিবি শংকৰ দাৰ ঘৰত শংকৰ দাৰ ঘৰতে আছোঁ এতিয়া বৰ্তমান ৰুমত কোনো নাই খালী চব চৰ্দবতছে মানে কাৰণ তলত নেটৱৰ্কটো ভালকৈ নাপায় আৰু ভিডিঅ' চিডিঅ' আপলোড দিব লাগে যে সেইটো কাৰণে চব ওপৰত আছেগৈ ধুনীয়াকৈ কাইলৈ আমি ধুনীয়াকৈ যাম লখিমপুৰ ছাইডত আৰু যদি লখিমপুৰ কোনোবা ভিডিঅ'টো চাই আছে প্লিজ এবাৰ কমেণ্ট কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ বাই বাই ধন্যবাদ জয় আই অসম